নমস্কাৰ বন্ধুসকল, এয়া আজি আমাৰ মিষ্টাৰ ৰাজাৰ লগত 1 জানুৱাৰী বুলি আজি পিকনিক খাব আহিলোঁ। 1 জানুৱাৰী বুলি অকণমান যাতে আজিৰ দিনটো আৰু অকণমান স্পেচিয়েল হয় তাৰ কাৰণে লখিমপুৰৰ পৰা আহি গ'লোঁ আমাৰ বিটুৰ ওচৰত। আৰু বিটু ভাই মজাকৈ এতিয়া টিপটপকৈ আমাক লৈ গৈ আছে এটা খুব ধুনীয়া ঠাইত, আৰু তাত গৈ আছোঁ। মানে আজি বহুত কিবা কিবি হ'ব। আপোনালোকে ভিডিঅ'টো চাই থাকক, কণ্টিনিউ কৰি থাকক, দেখুৱাই গৈ থাকিম আমি। গম পাব নেক্সট ক্লিপবিলাক দেখুৱাই গৈ থাকিম। আহি পালোঁ সেয়া উমাটোমণি। এয়া ৰাজাদাৰ লগতে আছে, ৰাজা দা নহয়, চৰি ৰাজা সমান বয়সৰে হয়। এয়া আমি ইয়াতে পিকনিক খাই যাম আৰু ইফাল সিফাল ঘূৰি আপোনালোকক চব ফালে দৃশ্যবিলাক দেখুৱাম। ঠাইখিনি কি টিপটপ, মানে কি ক'ম, মানে এনেকুৱা মজা জেগা একবাৰ চাই লওক। আহি পালোঁ, এয়া আমাৰ যোগাৰ হৈ আছে। ৰাজা বহি আছে এইফালে, এয়া পাচলিৰ বাকলি গুচোৱা হৈ আছে। এয়া চব যোগাৰ হৈ আছে। অলপ পিছতে খানা খাই আমি ফুৰিবলৈ যাম। ইয়াৰ পৰিৱেশবিলাক দেখুৱাম সকলোকে। এয়া আমাৰ পিংকু পানী চোটত ব্যস্ত হৈ আছে, লগতে এয়া ধুনু। নমস্কাৰ। ঠিক আছে। যাবগৈ লাগিব মই অৰুণাচললে, খাই দেউ খাই দে চাপত বগা হব মই তেতিয়াহে তোমাক ধৰে যেতিয়া মই বিচনাত পৰো, বিচনাতে পৰিলৈ কান্দো নুহুৰে, তেতিয়া মোৰ বিচনাত তোমাৰ নাম মৰম লিখি ললো, নলিজাৰ তেজেৰে মোৰ জীৱন যাবগৈ লাগিব মই অৰুণাচললে হে জীৱন থাকিব আমাৰ পিকনিক চলি আছে। এয়া কিবা অলপ কৈ দিয়া। একদম টিপটপকে চলি আছে। আমাৰ কনক দাইটিয়ে বনাই আছে। এই কনকে কি মজা বনাইছে কৈছো নহয়। আমাৰ এইফালে পনীৰ বনি আছে, এফালে মাংসটো বনি আছে, ভাতো ৰেডি হৈ গ'ল। এতিয়া মুঠতে খাব লাগে। আৰু প্ৰথমতে আহোঁতে ৰ'দটো বহুত ডাঠকে আছিলে, এতিয়া ৰ'দটো পাতলা হৈ গ'ল। এতিয়া চবে বহিম, ভাতটো খাম, আৰু ভাতটো খাই ইয়াৰ পৰা ওলাই যাম। বাকী ইয়াৰ যিটো মজাটো ন, চাওক, আমি পৰিৱেশ বিনষ্ট কৰিব বিচৰা নাই। সেইটো কাৰণে এতিয়া চাওক, আজিৰ দেশত চাউণ্ড পলিউশ্যন যিটো কয় বহুত বেছি হৈ গৈছে। সেইটো কাৰণে আমি মানে এটা শান্তিৰে যাতে আমাৰ অনুষ্ঠানটো আগুৱাই নিব পাৰোঁ। ইয়াত কোনো ধৰণৰ চাউণ্ড ছিষ্টেম নাই, মানে সেইসমূহৰ পৰা আমি সম্পূৰ্ণ আঁতৰত, আৰু তেনেকৈ আমি আমাৰ অনুষ্ঠানটো চলাই আছোঁ। সম্পূৰ্ণভাৱে নেচাৰেল, মানে নেচাৰৰ মাজত আমি আছোঁ। নদী আছে, আকাশ আছে, পাহাৰ আছে, গছ আছে, এইবোৰতকৈ বাহিৰে আৰু আমাক কি লাগে? চাউণ্ডটো সকলো নহয়। গতিকে ময়ো কওঁ আপোনালোকক, চাউণ্ডটোতো আজিকালি মানুহে বিচাৰে, তথাপিও এই যিটো লাউডনেছটো ন, এইটোৰ পৰা আঁতৰি পিনাই অকণমান নেচাৰৰ মাজত যদিহে পাৰে আপোনালোকে এনেকুৱা ধৰণৰ সৰু সৰু পিকনিকবোৰ কৰাৰ চেষ্টা কৰক। বাকী ভাল লাগিছে, মজা লাগিছে। এয়া আমাৰ খানা বনোৱা মানুহ, এয়া বনাই আছে। এয়া মাংস বনাই আছে, মজা মাংস বনাইছে। অলপ আগতে এয়া পনীৰ বনাই থ'লে। এয়া আমাৰ কাৰিকৰ কনক। এজন আমাৰ বিশিষ্ট অতিথি আজি, তেখেতে অলপ আমাক গান গাই এণ্টাৰটেইন কৰিলে, বহুত ভাল লাগিলে তেখেতৰ গান। ৰাজাহঁতে এয়া ভিডিঅ' শ্বুট কিছুমান চেলফি লৈ আছে। ৰাজাই এয়া ভিডিঅ' কলত কথা পাতি আছে আৰু প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰি। আৰু আন এজন ইউটিউবাৰ পালোঁ, এইজন এফালে আহা ভাইটি। হয়, নমস্কাৰ বন্ধুসকল।
এয়া কি আছিলে তোমাৰ দেৱাশিষ মোৰ নাম দেৱাশিষ দত্ত মোৰ ইউটিউবত দেৱাশিষ ভিডিঅ' বুলি আছে ৰাজাদাক লগ কৰিবলৈ আহিছোঁ আজি বহুত বেছি ভাল লাগিছে আৰু মজা আচলতে ঘপককৈ আমি বিটুকটো পাই আছে আপোনালোকে আমি একেলগে কাম কৰি আছোঁ ঘপককৈ আমাৰ পোৱালিকো লগ পাই গ'লোঁ আৰু আমাৰ পোৱালি আচলতে বহুত পুৰণা ইউটিউবাৰ বিটু হয়তো পাছত আহিছে কিন্তু বিটুতকৈ আগত গম পোৱা ই তোমাতকৈ আগত ইউটিউবাৰ হয় আজিৰ পৰা 2.5 বছৰ আগত ইয়াক মই লগ পাইছিলোঁ ইউটিউবৰ কামতে চ' গতিকে কি ক'ম মানে মজা লাগিছে আজি ইউটিউবাৰ মিলি গৈছোঁ আৰু পুৰা মিট আপ হৈ গৈছে মানে বঢ়িয়া ঠিক আছে আমাৰ পিকনিক ইতিমধ্যে সমাপ্ত হৈছে সকলোৱে খোৱা বোৱা কৰি ঘৰমুৱা হ'বলৈ আগবাঢ়িছে হেপী নিউ ইয়াৰ দেৰিকৈ হ'লেও আপোনালোকক শুভেচ্ছা জনাইছে নৱবৰ্ষৰ আমি যাওঁ এতিয়া খাই কেনেকুৱা পালে ৰাজাই জোচ একদম মজা লাগিলে আৰু এতিয়া চবে ভাত পানী খাই ল'লোঁ আৰু খুব ধুনীয়াকৈ পাৰ হ'ল আৰু ল'ৰাকেইটা মানে ইমানেই ধুনীয়া ইমানেই ভাল ল'ৰা ইমানেই ভদ্ৰ ল'ৰা ইহঁতৰ মানে এটা যিটো মানে আপোনাৰ কি বুলি কয় ইমান ধুনীয়া এটা বণ্ডিং বনাই ৰাখিছে ইহঁতে আৰু বহুত বেছি ভাল লাগিছে আৰু মই আজিৰ তাৰিখত এটা ডিল কৰিলোঁ যে অহা মাঘৰ বিহুৰ উৰুকা দিনাখন ইহঁতৰ সৈতে মই আকৌ এটা খানা খাম মানে ভাল প্ৰীতি প্ৰমিছ কৰিছে আপোনালোকে মই প্ৰমিছ কৰিছোঁ শুনিলে অন কেমেৰা থেংক ইউ